ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সপ্তমমান শ্ৰেণীৰ আমাৰ চৌপাশৰ বজাৰ নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে জানা যে দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ বস্তু আমি ব্যৱহাৰ কৰোঁ, যেনে আটা, চাউল, দাইল, টুথপেষ্ট, দৰৱ আদি অন্যান্য সৰু ডাঙৰ বিভিন্ন প্ৰকাৰৰ সামগ্ৰী কিনি আনো। সেইবোৰ ক'ৰ পৰা কিনো বুলি সুধিলে তোমালোকে ক'বা বজাৰৰ পৰা। এই যে বজাৰ বুলিলেনো আমি কি বুজো? তোমালোকেও বজাৰ কৰিছা। বজাৰ কৰোঁতে এটুকুৰা নিৰ্দিষ্ট ঠাইলৈ গৈছা আৰু ব্যস্ততাজনক পইচা দি প্ৰয়োজনীয় সামগ্ৰী কিনি অনাৰ অভিজ্ঞতা নিশ্চয় তোমালোকৰ আছে। এই কথাৰ পৰাই আমি সহজেই বজাৰৰ সংজ্ঞাটো দিব পাৰোঁ। এই বজাৰৰ বিষয়ে আমি বিশদভাৱে এতিয়া আলোচনা কৰিম। বজাৰ মানেনো কি? বজাৰ মানে হ'ল এটুকুৰা নিৰ্দিষ্ট ঠাই বা ব্যৱস্থা য'ত গ্ৰাহক আৰু বিক্ৰেতাই পইচা বা মুদ্ৰাৰ বিনিময়ত সামগ্ৰী কিনা বেচা কৰে। আজিকালি অৱশ্যে নগদ ধনৰ অবিহনেও ইণ্টাৰনেটৰ সহায়ত ঘৰৰ পৰাই কিনা বেচা কৰিব পাৰি, যাক আমি ই-মাৰ্কেট বা অনলাইন বজাৰ বুলিও ক'ব পাৰোঁ। প্ৰাচীন কালৰ বজাৰ। প্ৰাচীন কালত মুদ্ৰাৰ প্ৰচলনৰ আগতে মানুহে প্ৰয়োজনীয় সামগ্ৰী ইজনৰ পৰা সিজনে সাল সলনি কৰি লৈছিল। এই প্ৰথাটোক কোৱা হয় বিনিময় প্ৰথা। ভাৰতবৰ্ষৰ একমাত্ৰ মৰিগাঁও জিলাৰ দৈয়াং বেলগুৰিত মাঘ বিহুৰ আগতে ৩ দিনীয়াকৈ বহা জোনবিল মেলাত এই বিনিময় প্ৰথা প্ৰচলিত হৈ আহিছে, য'ত পৰ্বত আৰু ভৈয়ামৰ মানুহে বস্তু সাল সলনি কৰি লয়। আজিৰ বজাৰ ব্যৱস্থা। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বজাৰৰ ৰূপো সলনি হ'ল। সামগ্ৰী বিনিময়ৰ পৰিৱৰ্তে মুদ্ৰা বা টকা পইচা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ হ'বলৈ ধৰিলে। এই নগদ ধনৰ ব্যৱস্থাটো বিভিন্ন সেৱা ক্ষেত্ৰতো অপৰিহাৰ্য হৈ পৰিল, যেনে শিক্ষা, যোগাযোগ, পৰিবহণ আদি। মুদ্ৰাহীন বজাৰ। আধুনিক প্ৰযুক্তিৰ উন্নতিৰ লগে লগে মুদ্ৰাহীন বজাৰ আৰম্ভ হ'ল। এই বজাৰক ই-মাৰ্কেট বা অনলাইন বজাৰ বুলিও কোৱা হয়। ধনৰ লেনদেন। ইণ্টাৰনেট বেংকিং সেৱাৰে কিনোতাজনে বেচোতাজনলৈ পইচা দিয়াৰ ব্যৱস্থা কৰা আছে। তোমালোকে দেখিছা ডেবিট কাৰ্ড দেখিছা, ক্ৰেডিট কাৰ্ড দেখিছা। এই আমি পইচা নিদিয়া বজাৰত ইয়াৰ বহুলভাৱে ব্যৱহৃত হয়, যাৰ মাধ্যমেৰে আমি গ্ৰাহকৰ বেংকৰ একাউণ্টৰ পৰা বিক্ৰেতাৰ একাউণ্টলৈ সামগ্ৰীৰ নিৰ্দিষ্ট ধনৰাশি সৰবৰাহ হৈ জমা হয়। আজিকালি তোমালোকে দেখিছাই চৰকাৰে এই মুদ্ৰাহীন লেনদেনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু ইয়াক বাধ্যতামূলকো কৰিছে। বজাৰ শৃংখল। বজাৰ শৃংখলত উৎপাদিত সামগ্ৰী উৎসৰ পৰা গ্ৰাহকলৈ কেনেদৰে সৰবৰাহ হয় তাৰ ধাৰণাটোৱেই হ'ল বজাৰ শৃংখল। উৎপাদনকাৰী, পাইকাৰী বজাৰ, খুচুৰা বজাৰ আৰু গ্ৰাহকক লৈয়ে হ'ল বজাৰ শৃংখল। পাইকাৰী বজাৰ। এই বজাৰৰ বিক্ৰেতাসকলক পাইকাৰী ব্যৱসায়ী বোলে। এওঁলোকে বয়-বস্তুৰ নিৰ্ধাৰণ কৰা দামক পাইকাৰী দাম বোলা হয়। পাইকাৰী বজাৰত বস্তুৰ দাম কম হয়, কিয়নো উৎপাদনকাৰীৰ পৰা এওঁলোকে প্ৰত্যক্ষভাৱে বস্তু ক্ৰয় কৰে। পাইকাৰী বজাৰত বেছি পৰিমাণে একোবিধ সামগ্ৰীক বিক্ৰী কৰা হয়। খুচুৰা বজাৰ। এই বজাৰৰ বিক্ৰেতাক খুচুৰা ব্যৱসায়ী বোলে। এই বজাৰৰ বস্তুৰ দামক খুচুৰা দাম বোলা হয়। এই বজাৰত কম দামত ক্ৰয় কৰি অনা সামগ্ৰী অধিক দামত বিক্ৰী কৰি ব্যৱসায়ে লাভ অৰ্জন কৰে। এই বজাৰত বিক্ৰেতাই কম পৰিমাণে ক্ৰেতাক সামগ্ৰী বেচে। বজাৰনো কি কি আছে বাৰু? দৈনিক বা স্থায়ী বজাৰ আছে, সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ আছে, ফেৰিঅলা বা হকাৰে চলোৱা বজাৰ আছে, শ্বপিং মল আছে, অনলাইন বজাৰ আছে। এতিয়া দৈনিক বা স্থায়ী বজাৰ। এই বজাৰৰ বিষয়ে কিছুমান জানিবলগীয়া কথা আছে। এই বজাৰত নিৰ্দিষ্ট কিছুমান দোকান থাকে। সপ্তাহটোৰ এটা নিৰ্দিষ্ট দিনৰ বাদে বাকী কেইদিন খোলা থাকে। এতিয়া এই বজাৰত এটা সময়ত নিৰ্দিষ্ট সময়ত খোলা হয় আৰু নিৰ্দিষ্ট সময়ত বন্ধ কৰা হয়। আৰু এই বজাৰৰ আটাইতকৈ সুবিধাটো হ'ল
ইয়াত জোখ-মাখৰ কোনো হেৰফেৰ নহয়, কাৰণ ইয়াত বিজ্ঞানসন্মতভাৱে জোখ-মাখ কৰা হয়। আকৌ দামসমূহো তেওঁলোকে নিৰ্ধাৰণ কৰি থোৱা থাকে আৰু সেই দামতে আমি বস্তুবোৰ কিনি আনিব পাৰোঁ। আৰু এই বজাৰত আটাইতকৈ সুবিধাটো হ'ল সকলোখিনি বস্তুৱেই পোৱা যায়। সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ। এতিয়া এই বজাৰ সপ্তাহটোৰ এটা বা দুটা নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহে। তোমালোকৰ অঞ্চলত বাৰু সপ্তাহটোৰ বজাৰ বহা মন কৰিছানে? সপ্তাহটোৰ এটা বা দুটা বাৰত নিৰ্দিষ্ট ঠাইত এই বজাৰবোৰ বহা তোমালোকে নিশ্চয় দেখিছা। এইবোৰক সেইকাৰণে কি বজাৰ বুলি কোৱা হয়? সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ। এই বজাৰত কোনো দামৰ নিৰ্দিষ্টতা নাথাকে। ইয়াত থলুৱাভাৱে উৎপাদিত সামগ্ৰী পোৱা যায়, যেনে সৰিয়হ, তিল, মাহ, চাউল, দাইল, মৰাপাট, ফল-মূল, শাক-পাচলি ইত্যাদি। এইবিলাক উৎপাদনকাৰীয়ে প্ৰত্যক্ষভাৱে বিক্ৰেতাক দিয়াৰ বাবে এই বস্তুবোৰৰ দাম সাধাৰণতে কম হয়। এতিয়া তোমালোকে নিশ্চয় দেখিছাই, নগৰ অঞ্চলতো এই বজাৰ থাকে আৰু গাঁও অঞ্চলতো এই সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ থাকে। ইয়াতে সকলো কাপোৰ কানিও আদিও পোৱা যায়। এতিয়া আহোঁ আমি ফেৰিঅলা বা হকাৰে চলোৱা বজাৰ। এই ধৰণৰ বজাৰত হকাৰ বা ফেৰিঅলাই ঘৰে ঘৰে আহি বিভিন্ন সামগ্ৰী দি যোৱা তোমালোকে নিশ্চয় দেখিছা, যেনে শাক-পাচলি, কণী, গাখীৰ, মাছ, মাংস, এই সকলোবিলাক বস্তুৱেই ফেৰিঅলাই আহি ঘৰে ঘৰে দি যায়। শ্বপিং মল হ'ল এটা ডাঙৰ বা বহুখলপীয়া ঘৰত থকা বজাৰ। এই বজাৰত আকৰ্ষণীয়ভাৱে সকলোবোৰ বস্তুৱেই সজোৱা থাকে। তোমালোকে নিশ্চয় দেখিছাই বিগ বজাৰ, আকৌ সেইদৰে বিশাল, ইয়াত সুন্দৰকৈ বস্তুবোৰ সজোৱা থাকে। এই বজাৰত সকলোবিলাক বস্তুৱেই পোৱা যায়। গ্ৰাহকে এতিয়া নিজৰ পচন্দমতে বস্তু সংগ্ৰহ কৰি নিৰ্দিষ্ট ঠাইত মূল্য পৰিশোধ কৰে আৰু এই মূল্যবোৰ সাধাৰণতে নগদ ধন দিয়াৰ উপৰিও ক্ৰেডিট আৰু ডেবিট কাৰ্ডেৰে বস্তু ক্ৰয় কৰে। অনলাইন বজাৰ। এই বজাৰৰ সুবিধাটো হ'ল ঘৰত বহিয়েই গ্ৰাহকে কম্পিউটাৰ বা মোবাইল ফোনৰ ইণ্টাৰনেটৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় সামগ্ৰী মগাই আনিব পাৰে। তোমালোকে নিশ্চয় দেখিছা ফ্লিপকাৰ্ট, মিন্ত্ৰা এইবিলাকৰ হকাৰে আহি তুমি দিয়া বস্তুটো অৰ্ডাৰ মতে সেইদৰে ঘৰে ঘৰে আহি দি যায়। অনলাইন বজাৰ ইণ্টাৰনেটত উপলব্ধ আৰু সেই বজাৰ হকাৰে আহি ঘৰতে কম দিনৰ ভিতৰত গ্ৰাহকক সামগ্ৰী যোগান ধৰে। এই বজাৰত গ্ৰাহকে ইচ্ছা কৰিলে অনলাইন যোগে আগতীয়াকৈ ধন পৰিশোধ কৰে। আমি আগতীয়াকৈও ধন দিব পাৰোঁ বা বস্তুটো লোৱাৰ পিছতো আমি ধন দিব পাৰোঁ। এই বজাৰ সকলো সময়তেই বা সকলো বাৰতেই খোলা থাকে আৰু এই বজাৰ সেইকাৰণেই সুবিধা হ'ল আমি ঘৰত থাকিয়েই যিকোনো বস্তু আমি বাছনি কৰি সেই বজাৰৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰোঁ। ধন্যবাদ।